নমস্কাৰ আজি ভালেকেইদিনৰ পাছত আপোনালোকৰ ওচৰলৈ আহিছোঁ মই বোলো পূজাত দুৰ্গা পূজাত আৰু আপোনালোকক আমনি নকৰোঁ কালি পূজা শেষ হৈছে মই বোলো আজি দুটা কৌতুক কওঁ মানে এজন ভকতে গৰু এটাৰ পিঠিত উঠি গীতা শাস্ত্ৰ পঢ়ি গৈছে তো ডেকা ল'ৰা এটাই তেখেতক লগ পাই সুধিলে আপুনি হিন্দু মানুহ হয় আপুনি এই গৰুটোৰ পিঠিত কেলে উঠিছে তেতিয়া ভকতজনে কৈছে যে এই গৰুটোকো ব্ৰহ্মাই সৃষ্টি কৰা আৰু মোকো ব্ৰহ্মাই সৃষ্টি কৰা ব্ৰহ্মাই ব্ৰহ্মাৰ ওপৰত উঠিছে তো ল'ৰাটোৰ খং উঠিলে উঠি ভকতজনক এক চৰ মাৰি গৰুটোৰ ওপৰৰ পৰা পেলাই দিলে একেচৰে তো মানুহজন উঠি পেলাই সুধিছে তুমি মোক মাৰিলা কেলে বোলে চক একো ডাঙৰ কথা নহয় ব্ৰহ্মাই ব্ৰহ্মাক মাৰিছে বেংকৰ পৰা এজন মানুহে বহুত টকা এটা বাকচত লৈ আহিছে দিন ডকাইত থাকে নহয় এটা ডকাইতে তেখেতৰ বাকচটোত হাত দিছে হাত দিব খোজোতেই ধৰিলে থাপ মাৰি ঐ কি হ'ল তোৰ বোলে ঘড়ীটো চাব খুজিছিলোঁ তাক দুই চৰ কাণতলীয়া চৰ মাৰি দিছে আৰু মাৰি পেলাই কৈছে দুটা বাজিছে সি তেতিয়া কৈছে হে প্ৰভু 12টা যে নেবাজিলে 12টা বজা হ'লে 12 চৰ খালেহেঁতেন